ষ্টাৰ্ট একচন হ'বা কৈছোঁ দে গাঁৱৰ মুখে মুখে কেনেকৈ চিনি পালি তই কিনকে মানে আমি এই কি মোৰ ব্লাৰ হৈ থাকিলা ব্লাৰ হৈ আছে নাই ব্লাৰ হ'বই এই চব ব্লাৰ হৈ আছে আজি ফুৰিবলৈ যাওঁ বোলা হয় ক্ষমাটো মতে গুচি যাওঁ কিবা মই আকৌ শুনা তোৰ ভাই তোৰ বেছি জোৰকে নহয় কিন্তু কমফুল চিষ্টেম নহয় কিন্তু দে শুনা শুনা অলপ এইখিনিত নহয় কিয় কথা ৰবা অ তুমি আমি পলাব লাগিব হ'ব দে সেইটো গাড়ী দুধ বি ওলাইছে দাদু তহঁতে কি বুলি ভাবিছা মোক খুখালিক দিন বুলি টকা নিমি চৈধ্য পুৰি নকলাগে